নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক জনাইছোঁ স্বাগতম। এয়া আজি মাংসৰ কাৰণে আলু, পিঁয়াজ, নহৰু সকলোখিনি লৈ লৈছোঁ। এয়া হৈছে কুকুৰা মাংস, মানে জাৰৰ দিনৰ জুইৰ শালত আমি আজি কুকুৰা মাংসৰ জুতি ল'ম। পাহৰিয়ে গৈছিলোঁ নহয়, কুকুৰা মাংসত আকৌ জালুক অকণ নিদিলে ভাল নালাগে। সেইকাৰণে মই কেইটামান জালুক ল'লোঁ আৰু সেই খুন্দনাটোতে অকণমান থেতালি ল'লোঁ। কাৰণ মই মিক্সিত জালুক মাৰি দিলে বেছি ভাল নাপাওঁ। মছলাসমূহ যে এনেকৈ খুন্দনাত পিচিলেহে ভাল লাগে। সেইকাৰণে এয়া মাংসখিনিৰ কাৰণে কেৰাহী পাতি দিলোঁ, পূৰা জুই জ্বলাই দিছোঁ। ইয়াত মিঠাতেল দিলোঁ, মিঠাতেলখিনি অকণমান গৰম হ'ব দিছোঁ। আৰু মই কি ক'বলৈ পাহৰি গৈছিলোঁ, মাংসখিনি জিৰা আৰু শুকান জলকীয়া, হালধি এই সকলোখিনি সানি মেলি অলপ সময় ৰাখি দিছিলোঁ। আৰু তেলত মই শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত, নহৰু দিলোঁ। দিয়াৰ পিছত ইয়াত আকৌ পিঁয়াজ দি অলপ সময় ভাজি ল'ম মানে অকণমান ৰংটো অহালৈকে ভাজি ল'ম। আৰু ভাজি লোৱাৰ পিছত ইয়াত মই মাংসখিনি দি দিম। যিহেতু মাংসখিনি মই বেলেগ মছলা ইউজ নকৰোঁ, কাৰণ